বন্ধুসকল, আপোনালোকৰ মৰমৰ আৰ্যসকল, আহিলোঁ আজিৰ বতৰালৈ। পুৱা অলপ কুঁৱলী, প্ৰায় 29 ডিগ্ৰী তাপমান, একেবাৰে মিঠা আৰু শান্ত আৰম্ভণি। কিন্তু ৰাতিপুৱা 9 বজাৰ পাছৰ পৰা বজ্ৰপাতসহ বৰষুণ নামিব পাৰে। সেইবাবে ছাতি লগত ৰাখিব। গৰমেও 32ৰ পৰা 34লৈ উঠিব পাৰে। কেয়াৰফুল থাকিব। বিয়লি আন্ধাৰ নামিলেও আকৌ বৰষুণৰ সম্ভাৱনা। কিন্তু বন্ধু, মেঘ, বজ্ৰ, বৰষুণ এইবোৰে আমাৰ জীৱনক সতেজ কৰি তোলে। বৰষুণ নামিবই, বজ্ৰপাত হ'বই, কিন্তু সূৰ্য সদায় পুনৰ উঠিবই। মেঘৰ মাজতো যদি তোমাৰ প্ৰেম থাকে, জীৱন সদায় ৰঙীন হৈ থাকে। এই আছিল আজিৰ বতৰা। আমি আহি থাকিম কালি পুনৰ নতুন উজ্জ্বলতা আৰু নতুন আশালৈ। গুড মৰ্ণিং এণ্ড হেভ এ নাইচ ডে। দিছ ইজ ইউৰ হোষ্ট এণ্ড হোষ্ট আৰ্জি অকুল।